আজি R15খন চলোৱা হ'ব। বহুত দিনৰ মূৰত क्या हुआ क्या हुआ? गेट तो खुला के जा मांग मांग मात এটা দি দিয়া নাই এনে আহি আছো বুলি কৈ মাত এটা দি দিয়া ও মা মা ও মা আহি আছো ৰবা তো মাতটা লগা ইয়াত হাতটো দিবি দেই নে হাত পিন্ধি লোৱা আৰু বহি লোৱা তাৰপিছত পিন্ধা লাগে হ'লে পিন্ধি লোৱা তাৰপিছত পুলিচে ধৰিব যে নহয় বে কেলে তো পিন্ধ প্ৰথমতে কেপিটো লৈ লৈছে ভাল মই কেনেকৈ লগাওঁ এতিয়া বেছি দূৰ মানে বহুত দূৰ কেপিটো ভৰাই লৈছোঁ এতিয়া মন্দিৰলৈ যোৱাৰ আগতেও খাই যায় নেকি তো আজি আমি গৈ আছোঁ পামহি ভীমাশংকৰ জ্যোতিৰ্লিংগ চাবলৈ লগত আছে আমাৰ চহানী বাইদেউ তো আমি এতিয়া খানাপাৰাৰ পৰা এনেকৈ কৈ চিধা যাব লাগিব এটা প্ৰ' টিপ হা যেতিয়াই তুমি গাৰ্লফ্ৰেণ্ডৰ লগত মন্দিৰলৈ আহা ৰাতিপুৱা আহিবা বে এতিয়া আমি ফচি গৈছোঁ এতিয়া 2 কিলোমিটাৰ এতিয়া চিধা চিধা গৈ থাকিব লাগিব কিন্তু এই ভিৰটো যিহে ভিৰ হৈছে মোৰ চিন্তনীয় বিষয় হৈ গৈছে ফাইনেলি পুৰা খালী ৰাস্তা পাই গৈছোঁ হ'ব আৰু অঁ চিধা ঠিকে ৰাস্তাত গৈ আছোঁ না অঁ এই তলেদি যাব দিছে অঁ এইপিনে ফ্লাইঅভাৰ বনাই দিলে চোৱা ফ্লাইঅভাৰ বনি গ'ল খোলা নাই গুগল মেপত এইখন এই হেৰিটো আহি গ'ল ফ্লাইঅভাৰটো আহি গ'ল কিন্তু ফ্লাইঅভাৰটো এতিয়ালৈকে অপেনিঙে কৰা নাই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি এইটো ধৰিব পাৰিছে এইটো আই এছ বি টি পাৰ হৈ আছোঁ অঁ এতিয়া আমি লেফ্ট ল'ব লাগিব এইটো লেফ্ট অঁ এইটোৱেই লেফ্ট অঁ এইটোৱে হয় মোৰ মনত পৰিছে ন দেখা হৈ গ'ল দিয়া মোবাইলটো ভৰাই লোৱা দিয়া অঁ এইটো চিনি পাম এতিয়া কেছটো কি হ'ল আমি থাকি আহিলে আমাৰ বস্তুটো থাকি আহিলে আমাৰ মানে মানুহজনক সুধিলোঁ তো এনেকৈ চাই যাব লাগিব এইপিনে চাই যাবাচোন দেই চাইডে চাইডে বহুত কিবা কিবি বনি গ'ল আকৌ চাইডে চাইডে বহুত কিবা কিবি বনি গ'ল আকৌ কোনটো অঁ এইটোৱে হয় এইটো ব্ৰ এইটো গাইজ এইটোৱে হয় এই দেখিছানে এইটো মনত পৰি গ'ল চিনি পাই
মানে সেইখিনিলৈকে নিব পাৰিম তাৰপিছত এইখিনি পৰাহে খোজকাঢ়ি যাব আছে মানে তালৈকে নিব দিব চাগে মেইন মন্দিৰলৈকে গাড়ী নিব দি আছে চাই ল'ব ভিৰ কিমান গণেশলৈকে নিবই পাৰিব আৰু পূজা বস্তু ওপৰত নাপায় আৰু লাগে দিয়ক লৈ লো মোক আছে এখন ট্ৰেখন এনেও দিব লাগিব ন দি থৈ যাব এইখিনি খোজকাঢ়ি যোৱাতকৈ যোৱাবাৰ আমি খোজকাঢ়ি যাব লগা হৈছে এইখিনি মই পেটলা ল'ৰাটোৱে এইখিনি যেতিয়া খোজকাঢ়ি গৈছোঁ কেনেকুৱা লাগিছে তুমি ভাবাচোন তুমি তাকো কেমেৰা গিয়েৰ চিয়েৰ লৈ ট্ৰাইপড চাইপড লৈ মেইন মন্দিৰলৈকে খোজকাঢ়ি যাম লাগে হ'লে এইখিনিলৈকে লৈ যাম আকৌ বাইকখন ইয়াতে থৈ দিম কিমান মানুহ আহিছে দেখিছা দেখা সেই তালৈকে নিব নিদিয়ে আৰু এইখিনিৰ পৰা খোজকাঢ়ি যাব লাগিব দেই বেয়া পাবা নি ত' আমাৰ হিমন্ত বিশ্ব শৰ্মাও আহিছিলে ইয়ালৈ ৱেলকাম টু দ্য চাইট অফ ইণ্ডিয়াৰ 6th জ্যোতিৰ্লিংগ এট ডাকিনী হিল কামৰূপ সেইটো বেয়া কথা কিন্তু দেই হেলমেট পিন্ধিব লাগে চাওঁ এবাৰ চিনেমেটিক শ্বট এটা স্কুটাৰচোন লৈ গৈছে দেখোন অঁ খোজকাঢ়ি যাওঁ এইখিনি খোজকাঢ়ি গৈ ভাল লাগে মই প্ৰথমবাৰ যেতিয়া আহিছিলোঁ ডকুমেণ্টটো বনাবলৈ তেতিয়া আকৌ যাব নিদিয়ে খোজকাঢ়ি যাব লগা হয় বুলি কৈছোঁ এতিয়া আমাৰ গণেশ মন্দিৰ যাব লাগিব এইটো খুলি দিব আকৌ এইটো বেয়া কাম কৰিছে কিন্তু দেই এইটো কিন্তু বেয়া কাম কৰিছে কিন্তু দেই এইখিনি আগতে এইখিনি খোজকাঢ়ি যাব দিয়ে মানুহক এইটো বন্ধ আছিলে এতিয়া এইপিনে গাড়ী সোমাব দি গোটেই এনভাইৰমেণ্টটো বেয়া কৰি দিছে মানুহবিলাকে পইচা টকা মানুহৰ কাৰণে কি কৰি আছে সভ্য ছোৱালী শান্তিৰ পৰিৱেশ ভাল লাগে ন এনেকুৱা জেগা ঠাণ্ডা ঠাণ্ডা লাগি থাকে বা চিপিং আহিছিলে বুলি কিমান ধুনীয়া কৰি দিছে বস্তুটো পানী খাব পৰা দিছিল পানী পেট্ৰি নাই থকাই পাই টিপিয়াই দিলে ওলাই যায় কেবা যাবা সেইটো ল'ম দেই দেই ইয়াতে খুলি দিব
पाए काजिया ये काजिया तो हुए थे क्या? उसमें नया क्या है? हाँ? रुक दे बजा दे আগতে এনেকুৱা নাছিলে पानी में तो चले तुम नहा लिया तुमको तो और ज्यादा तेज होने का नहीं तो इतना लंबा लाइन है वहां पे जाके जानते क्या मिलेगा की होय बोला तो बुका हो जाबो ना हां तार पिছত जाते আকৌ ধৰিব পাইবা নহয় তিনখন আছে বহুত লাগতো গছবিলাকো চাইডে চিহ্ন হ'ব পূজাবাৰ কৰিছে কোন পূজাবা আছিলে আমাৰ মানে ছোৱালীজনী মোতকৈ বয়সত সৰুহে থাকে কিন্তু যেনেকৈ দম চম দি থাকে মই সেইকাৰণে পূজাবাৰ বুলি মাতো नेटवर्क নাই বা মোক ধুনীয়াকৈ মই ওলাই আছোঁ মোক খেদেলা লাগিছে ফেমিলি ফটো হ'ল दूध में पानी मिला ভাল মনটো বিশুদ্ধে ধৰিবলৈ কাৰণেও মেচ আছে তোমাৰ নাই নহয় এই ইয়াতে মেচ পাম নাই জানো তুমি তেনেকৈ লগাই পেলাই নমৰা গাঠি কৰি ল'ব লাগিব
ভয় লাগে গুচি দিয়ে বৰ ভয় লাগে মায়ে সোমাই দিয়ে দিয়া দিছা মোক খাব দিছা থেংক ইউ মোক খাব দিছা নেকি মৰমতে ঘৰত মাক কবি কিবা খাব মন কৰি ধৰ ব'লা খোৱা ধৰ আকৌ তো দে ভৰাই দিওঁ মই হেল্ল' হেল্ল' আহিছোঁ দে ইয়াতে পায় ভাং মানে কেছটো কি হ'ল এই লগত মানে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ ন তো মানে সদায় ফোনত হেল্ল' হেল্ল' কৈ থাকোঁ মানে মাতটো নুশুনিলে হেল্ল' হেল্ল' কৈ থকা অভ্যাস মানে তো ৰাতিও একেলগে যেতিয়া শুই থাকোঁ তাই টোপনি ধৰি যায় তাৰপিছত মই মাতি থাকোঁ তাই যদি মাত নিদিয়ে তেতিয়া মই হেল্ল' হেল্ল' তাই খং কৰি কয় যে আমিনো কি এতিয়া ফোনত কথা পাতি আছোঁ নেকি হেল্ল' হেল্ল' কৈ আছা যে কিন্তু তাইৰো একেই এতিয়াও হেল্ল' হেল্ল' কৈ আছে মোক এতিয়া ঘৰত গৈ ষ্টিংটো ঘট খাম মই ঘট এতিয়া আৰু আমি ওলাই দিলোঁ হোপ আপোনালোকে চাই ভাল পালে মানে শ্বৰ্টকেইটা বেলেগকৈ ল'ব পৰা নগ'ল কাৰণ মই মানে কেমেৰা বা তেনেকৈ শ্বুট কৰিম বুলি নগ'লোঁ ন মানে অকল গোপ্ৰ'টো লৈ গৈছোঁ আৰু প্লাছ মানে তাইৰ লগত আহিছিলোঁ ন তো আৰু ভিৰ বহুত আছিলে আৰু পূজা দিম বুলিহে আহিছিলোঁ তো মোৰ এটা ডকুমেণ্টাৰী আছিলে কিন্তু সেই ডকুমেণ্টাৰীটো হেৰাই থাকিলে মই বহুত ধুনীয়াকৈ বনাইছিলোঁ ডকুমেণ্টাৰীটো আৰু একো নাই এনেকৈ আৰু আপোনালোকে চাই থাকিব মোৰ আৰু তাইৰ জীৱনী আৰু মই কিছুমান কৰা উৎপাত লগৰবিলাকৰ লগত কৰা ফূৰ্তি সেয়াই আৰু উৎপতীয়া মন